बिटिसि खुंथायनि जिल्ला फोसावदिं आरो सुबुं फोनांजाब बिफानाव क'क्राझारनि खौरांगिरिफोरखौ लानानै आर्टिफिशियेल इन्टेलिजेन्सनि सायाव मावबादा खुंदों। बिटिसि खुंथायनि जिल्ला फोसावदिं आरो सुबुं फोनांजाब बिफाननि बानजायनायाव दिनै बिटिसि सेक्रेटारियेट मावखुलिनि सावराय नब्लाङाव फुंबिलिनि 10 रिंगानिफ्राय सानजौफु 12 रिंगासिम गासै 2 घन्टा सम आर्टिफिशियेल इन्टेलिजेन्सनि सायाव मोनसे मावबादा खुंनाय जायो। बिटिसि सरकारजों खुंजानाय बे हाबाफारिनि थांखिया ओनसोलारि खौरांगिरिफोरखौ बिरोंदामिननि ओंथि आरो जाथावना गोहोमफोरनि सायाव सोलोंथाय होनाय, आर्टिफिशियेल इन्टेलिजेन्सनि गुदि मोनदांथिफोर, गुबुन गुबुन थाखोफोराव आथिखालनि बाहायनायफोर आरो रादाब बुथुमनायनि इयुननि थाखाय बेनि सोलायनाय गोहोखौ नायबिजिरनाय बायदि बायदिनि गियानफोरखौ बे हाबाफारियाव खौरांगिरिफोरनो फोरोंथाय होनाय जादों। हाबाफारियाव खड़गपुर आईआईटीनि सासे आर्टिफिशियेल इन्टेलिजेन्स एक्सपर्ट दीपांकर मंडला सुबुं फुंखा महरै बाहागो लानानै आर्टिफिशियेल इन्टेलिजेन्सनि सायाव माखासे गियानखौ खौरांगिरिफोरनो होयो। लोगोसेयैनो हाबाफारियाव नुजाथियो DIFRO नि CSD जाहिद आहमेद तापादारजों लोगोसे BTR CM नि OSD निलुत्पल काश्यप। बे हाबाफारियाव क'क्राझारनि गासै खौरांगिरिफ्रा बाहागो लायो। শ্ৰী প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত কোকৰাঝাৰ তথা বিটিসি অঞ্চলৰ সাংবাদিকসকলৰ কাৰণে বিভিন্ন পদক্ষেপ লোৱাৰ আপোনালোকে গম পাইছে। সেই অনুযায়ী আৰ্টিফিচিয়েল ইণ্টেলিজেন্সৰ বিভিন্ন এপ কি ধৰণে এপৰ সহায় লৈ ইয়াৰ সাংবাদিকসকল কেনেধৰণে উপকৃত হয় তাৰ কাৰণে তেওঁ এটা আজি বিটিসি সেক্ৰেটাৰিয়েটত সাংবাদিকসকলৰ এটা কৰ্মশালা হৈছে। সেই কৰ্মশালাত আয়োজন কৰা হৈছিলে কি ধৰণে সাংবাদিকসকল ইয়াৰ দ্বাৰা উপকৃত হয়। অসমত এটা কাউন্সিলৰ অধীনত এইটোই প্ৰথম কৰ্মশালা আৰু ইয়াত IIT খড়গপুৰৰ ৰিসোৰ্স পাৰ্সন মিষ্টাৰ দীপঙ্কৰ মণ্ডলে আমাক সকলোকে এই এপৰ সহযোগত কেনেকুৱা আমি আমাৰ লিখনিসমূহ বা আমাৰ বিভিন্ন নিউজ ৰিপৰ্টিং কেনেধৰণে সহায় হয় সেইখিনি কৰাত তেওঁ আমাক শিকালে। ইয়াত আমাক সহায় আগবঢ়ালে আমাৰ OSD এডুকেশ্যন নিলুৎপল কাশ্যপ ডাঙৰীয়াই। মই সকলোকে ধন্যবাদ জনাইছো আৰু ইয়াৰ যোগেদি মই আশা কৰিছো যে আমাৰ সাংবাদিকসকলে নিউজ লিখাত, নিউজ ৰিপৰ্টিং কৰাত বিভিন্নভাৱে উপকৃত হ'ব। সেইকাৰণে এই বিটিসি প্ৰধানৰ এটা কথা তেওঁ কোকৰাঝাৰ আৰু ইয়াৰ ওচৰ চুবুৰীয়া যিকেইটা বিটিসিৰ অধীনত জিলা আছে তাৰো সাংবাদিকসকলৰ কাৰণে এই ধৰণৰ আয়োজন কৰাৰ কথা তেওঁ চিন্তা চৰ্চা কৰিছে। যিজন চিফ প্ৰমোদ বড়ো ডাঙৰীয়া তেখেতৰ মনটো ভাল, তেওঁ ভাবে যে আমি সোনকালে আমাৰ বিটিসি যিটো নতুন টেকনলজি, যিটো নতুন প্ৰযুক্তি আছে তেওঁ সেইখিনি প্ৰযুক্তিৰ লগত আমাৰ বড়োলেণ্ডৰ মানুহক কেনেকে আমি কানেক্ট কৰিব পাৰোঁ তাৰ বাবে চিন্তা চৰ্চা কৰে। আৰু সেইটোৰ ফলস্বৰূপে তেওঁ ভাবিলে যিহেতু আমাৰ জনতা আৰু চৰকাৰৰ মাজত যিটো গেপ সেইটো ফিল আপ কৰে আমাৰ সাংবাদিক বন্ধুসকলে। সাংবাদিক বন্ধুসকলক যদি আমি আৰ্টিফিচিয়েল ইণ্টেলিজেন্সৰ জ্ঞানটো দিব পাৰোঁ, তেওঁলোকৰ কাৰণে কৰ্মশালা এটা কৰিব পাৰোঁ, তেনেহ'লে নিশ্চিতভাৱে তেওঁলোক উপকৃত হ'ব। আৰু তেওঁলোক উপকৃত হোৱা মানে আমাৰ জনতা উপকৃত হোৱা মানে তেওঁলোকৰ কাম যদি তৎক্ষণাৎ হয়, তেওঁলোকৰ আমাৰ চৰকাৰৰ বাৰ্তা জনতালৈ সোনকালে যাব আৰু জনতাৰ পৰা বাৰ্তা আমাৰ চৰকাৰলৈ সোনকালে আহিব। আৰু এইটো যিটো আমাৰ চেনেল, যিটো আমাৰ ক'ব পাৰোঁ যে যিটো বাৰ্তা বাহক যিটো চেনেল, সেইটো যদি আমি ঘৰতকৈ কৰিবৰ কাৰণে যিখিনি চেষ্টা আৰু আমাৰ চিফ ডাঙৰীয়া যিখিনি কৰিবলৈ চেষ্টা কৰিছে সেইখিনিও আমাৰ প্ৰশংসাৰ যোগ্য। আৰু সেই মৰ্মে মোক মাতিছিলে, মই ইয়াত আহিলোঁ, আপোনালোকৰ লগত লগ হ'লোঁ আৰু আপোনালোকৰ যিখিনি এনথুচিয়াজম দেখিলোঁ এইখিনি শিকিবলৈ, আপোনাৰ কাম ঘৰতকৈ কৰিবলৈ, নিউজ ৰিডখিনি বা নিউজ বনাবলৈ যিখিনি ঘৰতকৈ কৰিব সেইখিনি কৰিবলৈ যিখিনি আপোনালোকে কাম কৰি সেইখিনি প্ৰশংসাৰ যোগ্য। তো ধন্যবাদ জনাইছোঁ চিফ ডাঙৰীয়া, লগতে আপোনাৰ সাংবাদিক বন্ধুসকলক, যাতে আমাৰ এইখিনি আৰ্টিফিচিয়েল ইণ্টেলিজেন্স ব্যৱহাৰ কৰি আমাৰ বড়োলেণ্ডৰ জনতা বা আমাৰ চৰকাৰ তথা আমাৰ সাংবাদিক বন্ধুসকলৰ সকলোৰে উপকাৰ হয়। আৰু ভৱিষ্যততো তেনেকুৱা যদি কিবা আমাৰ ইনিচিয়েটিভ লোৱা হয় নিশ্চিতভাৱে মই ইয়াত থাকিবলৈ ভাল পাম, মই নিশ্চয় সহায় কৰিবলৈ চেষ্টা কৰিম। ধন্যবাদ। गोजौ सोलोंथाइ लानो गोसो जानाय HS आनजाद उथ्रिनाय फरायसाफोरनि थाखाय गोजोनथाव खौरां।
जारागुरिनि गबिन्द बसुमतारी कलेजाव BSAT सेमेस्टारनि थाखाय फरायसाफोरनि मुं थिसननाया सोलिगासिनो। 2024-25 सोलोंथाइ बोसोरनि थाखाय BSAT सेमेस्टारनि मुं थिसननाया सोलिगासिनो दं गबिन्द बसुमतारी कलेजाव। बड'लेण्ड मुलुगसोलोंसालिजों गनायथि जानाय क'क्राझार जिल्लानि गसाइगाव महकुमानि सिङाव थानाय जारागुरिनि गबिन्द बसुमतारी कलेजा फरायसाफोरनि थाखाय एसेल' फिसावनो फरायसाफोरनि थाखाय मुं थिसननाय खाबु लानानै फैदों। गिबि मुं थिसनगोन 100 फरायसाफोरनि थाखाय माखासे स्पेशल अफारजों लोगोसे गुबुन गुबुन रोखोमनि बेसेन होनाङै क्लासफोर जेरै स्पकेन इंलिश, सेल्फ डिफेन्स, कम्पिउटार कर्सनि खाबुजों लोगोसे फरायसाफोरनि कलेजाव थांलाय फैलायनि थाखाय बेसेन होनाङै बास सिबिथायनि खाबु होनाय जायो। गबिन्द बसुमतारी कलेजा फरायसाफोरा गावनि गोसो बायदियै साबजेक्टफोरखौ सायख'नानै लानो हागोन। लोगोसे गोबां थाखोनि बिजाबजों बुंफबनाय बिजाब बाख्रिनि खाबुखौबो फरायसाफोरा मोननो हागोन आरो बे खेबनिफ्राय गसाइगाव फरायसालिमानि सिङाव फरायसाफोरा गावनिनो आंगो गबिन्द बसुमतारी फरायसालिमायावनो आनजाद मिरु एबा आनजाद होनो हागोन। बेनिखायनो गोदानै HS आनजाद उथ्रिनाय फरायसाफोरा गबिन्द बसुमतारी फरायसालिमायाव बाङाय बेसेनावनो एडमिसन लानानै गोबां खाबुफोरजों गोजौ आरो गोग्गो सोलोंथाइनि खाबुखौ लादो। बांसिन मिन्थिनो थाखाय 9101784754 7002271929 9706680878 मबाइल नम्बराव फोनांजाब खालामदो।